নমস্কাৰ ওয়েলকাম ব্যাক টু মাই চেনেল আজি মই আপোনালোকৰ ওচৰলৈ আমাৰ কলনী কালী পূজাৰ সৰু ব্লগ এটা লৈ আহিছোঁ যিহেতু আমাৰ কলনী ল'ৰাবিলাকে কমিটি ল'ৰাবিলাকে বহুত কষ্ট কৰি কেইবাদিনৰ পৰা কষ্ট কৰি সকলো মণ্ডপটো এটা ভাল ৰূপ দিবলৈ চেষ্টা কৰে আৰু পেণ্ডেলৰ এটা ভাল ৰূপ দিবলৈ চেষ্টা কৰে আৰু সদায় মোৰ ব্লগ বনোৱা নহয় এইবাৰ ভাবিলে সিহঁতৰ কষ্ট সাৰ্থক হওক আৰু সিহঁতৰ সকলোখিনি কষ্ট আৰু ফলাফল যিটো আমি পাইছোঁ তাক মই মোৰ কেমেৰাত মই বন্দী কৰি ৰাখিব বিচাৰিলোঁ আৰু সেইবাবে সৰু এটা ব্লগ বনাইছোঁ আৰু ভাবিলে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বলক তেনেহ'লে আমাৰ কলনী কালী পূজাৰ ব্লগটো উপভোগ কৰোঁ আৰু লগতে আশা কৰিম আপোনালোকে ব্লগটো চাই নিশ্চয় ভাল পাব আৰু চাই ভাল পালে আপোনালোকে জানি কি কৰিব লাগে লাইক কৰিবলৈ কমেণ্ট কৰিবলৈ শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আমাৰ কলনীৰ কমিটিৰ ল'ৰাবিলাকৰ এসপ্তাহ 10 দিনৰ কষ্টৰ অন্তত আমাৰ পূজা মণ্ডপ আৰু পূজাৰ পেণ্ডেল এনেদৰে তৈয়াৰ হৈ উঠিল আপোনালোকে ভিডিঅ'টো দেখিছে সকলোৰে কষ্টৰ ফলাফল কিমান সাৰ্থক হ'ল আৰু আমাৰ কমিটিৰ ল'ৰাবিলাকে যিমান পাৰে কালী পূজাৰ দিনা সকলো নিজে কৰিবলৈ চেষ্টা কৰে বহুত কষ্টৰে তেওঁলোকে যিমান পাৰে সিমান সকলোখিনি নিজেই কৰে পূজাৰ পেণ্ডেলো সদায় এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰে আৰু তেওঁলোকৰ কষ্ট দেখি আমাৰো বহুতে ভাল লাগে আমি সকলোৱে তেওঁলোকক আজি বহুত বছৰৰ পৰা লগ দি আহিছোঁ কাৰণ তেওঁলোকৰ কষ্টৰ ফলাফল আমি সদায় এটা ভাল ৰূপতে পাই আহিছোঁ আৰু দুপৰীয়া সকলো খাই বৈ অলপ ৰেষ্ট নোলোৱাকৈ আবেলি 3 বজাত ডিগবৈৰ অভিমুখে যাত্ৰা কৰিলে যেহেতু আমাৰ কালী দেৱী মূৰ্তি আমি ডিগবৈত অৰ্ডাৰ কৰিছিলোঁ সেইবাবে আমাৰ ল'ৰাবিলাক ডিগবৈলৈ বুলি ৰাওনা হ'ল আৰু ৰাতি 10 মান বজাত তেওঁলোকে কালীমাৰ সৈতে দুলীয়াজানত আহি পালেহি আৰু আমাৰ পূজা মণ্ডপত কালীমাক সাৱধানেৰে নমাই পূজা মণ্ডপত স্থাপনা কৰিলে আৰু আমিও সকলো তেওঁলোক আহি পোৱাৰ লগে লগে পূজা মণ্ডপলৈ বুলি গলো আৰু তেওঁলোকৰ লগতে আমিও দেৱী মাক আদৰিলো আৰু দেৱী মাক স্থাপনাত বহুৱাই আমি সকলোবোৰ ঘৰা ঘৰি ঘূৰি আহিলো কালী পূজাৰ দিনা সন্ধিয়া গা পা ধুই লাইট লগোৱাৰ লগতে চাকি বন্তিও জ্বলালো আৰু বহু বছৰৰ পৰা যিহেতু কালী পূজাটো শৰাই এখন আগবঢ়াই আহিছো শৰাইখন দিবলৈ আৰু দেৱী মাৰা ওচৰতো এগছি বন্তি জ্বলাবলৈ বুলি পূজা মণ্ডপলৈ ওলালো পূজা মণ্ডপলৈ গৈ শৰাইখন আগবঢ়াই চাকি বন্তি জ্বলাই ভগৱানৰ ওচৰত সকলোৰে বাবে প্ৰাৰ্থনা কৰিলো সকলোৱে যাতে ভালে কুশলে থাকক সকলোৰে যাতে মংগল হওক আৰু ইতিমধ্যে পূজা মণ্ডপত পূজা আৰম্ভ হৈছে আৰু আমিও অলপ সময় পূজা মণ্ডপতে বহি পূজাৰ ভাগ লৈছিলো যিহেতু কলনীৰ পূজা কলনীৰ সকলোবোৰ পূজা মণ্ডপত উপস্থিত থাকে আৰু আমাৰ কালী পূজা আমি সকলোৱে জানো অলপ ৰাতিলৈকে হয় আৰু তাৰ পাছত আমাৰ পূজা মণ্ডপতে খিচিৰিও বিতৰণ কৰে ঘৰৰ ওচৰতে পূজা হলে বাৰে বাৰে ঘৰলৈতো অহা যোৱা কৰি থকা হয় ময়ো ঘৰলৈ দুবাৰমান আহি গলো যিহেতু কালী পূজা শেষ হওঁতে অলপ পলম হয় অলপ ৰাতি হয় সেইবাবে মাজে মাজে আহি ময়ো ঘৰৰ কাম বনবোৰ কৰি গলো ৰাতি 12টামান বজাত কালী পূজাৰ সকলো নিয়ম নীতি শেষ কৰি মই আগবঢ়োৱা শৰাইখন আৰু প্ৰসাদৰ লগতে খিচিৰিও লৈ ঘৰলৈ বুলি ঘূৰি আহিলো দিৱালীৰ দিনা ৰাতিপুৱা আৰু দুপৰীয়া পৰিৱেশ পূজা মণ্ডপ নিমমাও কাৰণ দিৱালীৰ দিনা কৰিবলৈতো একো নাথাকে যিহেতু কালী পূজা ৰাতিয়ে শেষ হয় আৰু দিনতো আমি সকলোৱে কাম বন কৰি ময়ো কিবা কিবি অলপ বনাই গধূলিলৈ বুলি সাজু হলো কলনীৰ ল'ৰাবিলাকে আৰু কমিটিৰ ল'ৰাবিলাকে মিলি পূজাৰ পেণ্ডেলে নহয় পূজাৰ মণ্ডপো এনেদৰে সজাইছে আপোনালোকে ভিডিঅ'টো চাই আছে আৰু ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় গম পাইছে তেওঁলোকৰ কষ্টৰ ফলাফলৰ এটা কিমান ভাল ৰূপ লৈছে দিৱালী যিহেতু পোহৰৰ উৎসৱ সকলোৰে ঘৰে ঘৰে লাইট জ্বলোৱাৰ লগতে চাকি বন্তিও জ্বলি উঠিল ময়ো ঠিক তেনেদৰে লাইট জ্বলোৱাৰ লগতে চাকি বন্তি জ্বলাই পূজা মণ্ডপলৈ বুলি সাজু হলো পূজাৰ মণ্ডপত সেৱা জনাই আমি দুলীয়াজানৰ বাকীবোৰ পূজাৰ মণ্ডপ চাবলৈ বুলি অলপ ওলাই গলো কিন্তু ভিৰ ভাৰত অলপো নমা নহল বাহিৰে আমি পূজা চাই আহিলো আৰু সেইবাবে আপোনালোকৰ ওচৰলৈ কোনো ধৰণৰ ভিডিঅ' লৈ আনিব নোৱাৰিলো ঘৰলৈ আহি 2 কপিমান ফটো তুলিলো আৰু তুলি মেলি পূজা মণ্ডপলৈ বুলি ওলালো
সন্ধিয়া হৈ অহাৰ লগে লগে পূজাৰ মণ্ডপত সেই উখল মাখল উলহ মালহৰ পৰিৱেশ, ৰাইজৰ ভিৰ ভাৰ, ৰাইজৰ সমাগম ঘটি আৰু আমি পূজা পেণ্ডেলত বহি ৰাইজৰ আগমনৰ আৰু ৰাইজৰ ভিৰ ভাৰ উপভোগ কৰিলো। পূজাৰ মণ্ডপে হওক বা পূজাৰ পেণ্ডেলে হওক, দিনৰ এটা পৰিৱেশ আৰু ৰাতি এটা পৰিৱেশ, দুইটা পৰিৱেশে উপভোগ কৰি ভাল লাগে আৰু দুইটাৰে নিজৰ নিজৰ এটা বিশেষত্ব আছে আৰু নিজৰ নিজৰ এটা পৰিচয় আছে। যিহেতু কালী পূজাৰ আগদিনাৰ ৰাতিয়ে শেষ হয় আৰু সেইবাবে দেৱালীৰ দিনা বিশেষ কৰিবলগীয়া একো নাথাকে, সেইবাবে আমি পূজা পেণ্ডেলত এনেই বহি থকাতকৈ ফটো তোলাৰ লগতে আমাৰ কমিটি আৰু কলনীৰ ল'ৰাবিলাকৰ নাচ গান আৰু ফূৰ্তি সকলো উপভোগ কৰিলো। আৰু ৮মান বজাৰ পৰা আমাৰ ল'ৰাবিলাকে নাচ গান সকলোবোৰ আৰম্ভ কৰিলে। আমিও লগতে অলপ উপভোগ কৰিলো আৰু অলপ এনজয় কৰি আহিলো। আপোনালোকে ভিডিঅ'টো দেখিছে, এয়া আমাৰ পূজাৰ এটা পাৰ্মানেণ্ট ফাউণ্টেইন। পূজাৰ সময়ত আমাৰ এই ফাউণ্টেইনটো লগোৱা হয়। আজি বহুত বছৰৰ পৰা এই ফাউণ্টেইনটো বনোৱা হৈছিল আৰু আজিও আমাৰ এই ফাউণ্টেইনটো পূজাৰ সময়ত ব্যৱহাৰ কৰা হয়। ল'ৰাবিলাকৰ নাচ গান সকলো সোনকালে শেষ হোৱাৰ কোনো আশা নাই, সেইবাবে আমিও বহুত সময় পূজা পেণ্ডেলত নাথাকিলো। অলপ সময় সিহঁতৰ লগতে ফূৰ্তি কৰি ঘৰলৈ বুলি ঘূৰি আহিলো। ঘৰলৈ ঘূৰি অহাৰ পাছতো যেন এনেকুৱা লাগিছিল পূজা মণ্ডপতে থাকিম, কাৰণ পূজাৰ পেণ্ডেলত এতিয়াও পূজা শেষ হোৱা নাছিল আৰু ল'ৰাবিলাকৰ নাচ গান ফূৰ্তি এতিয়াও শেষ হোৱা নাছিল। ঘৰৰ বাৰাণ্ডাতে বহি সিহঁতৰ নাচ গান ফূৰ্তি সকলোবোৰ এনজয় কৰি আছিলো যেতিয়ালৈকে সিহঁতৰ ফূৰ্তি শেষ হোৱা নাছিল। আৰু পাছদিনা দেৱী বিসৰ্জনৰ সময় আহিল। আমি সকলোৱে ঘৰুৱা কাম কাজবোৰ সোনকালে শেষ কৰিলো আৰু খাই বৈ আজৰি হলো আৰু পূজা মণ্ডপলৈ গৈ দেৱী মাৰ ওচৰত প্ৰাৰ্থনা জনালো, তেওঁৰ আশীৰ্বাদ যাতে আমাৰ লগত সদায় থাকে। ল'ৰাবিলাকক দেখিছেই নহয়, ভাগৰৰ কোনো নামেই নাই। গোটেই ৰাতি নাচ গান ফূৰ্তি কৰিও এতিয়া আকৌ নাচ গান ফূৰ্তি কৰিছে। সকলোৰে মনত অলপ হলেও বেয়া লাগি থাকে, কিন্তু বেয়া লাগিলেও উপায় নাই, দেৱীক যিহেতু বিসৰ্জন দিবই লাগিব। আৰু ইতিমধ্যে সকলোবোৰ যা যোগাৰ কৰি সম্পূৰ্ণই হৈছে দেৱীক নিবৰ বাবে আৰু আমি সকলোবোৰ দেৱীক লৈ নোযোৱালৈকে তাতে উপস্থিত থাকিলো। আৰু এয়া আমাৰ ঢাক বজোৱা লোকসকল, তেওঁলোক সুদূৰ লংকাৰ পৰা আহিছে আৰু তেওঁলোক আমাৰ এই পূজা মণ্ডপলৈ আজি বহুত 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 বছৰৰ পৰা আহি আছে, যিহেতু তেওঁলোকৰ বাহিৰে আমাৰ বেলেগ কাকো নিমন্ত্ৰণ কৰাই নহয়। সকলোবোৰ যা যোগাৰ কৰি সম্পূৰ্ণ হল আৰু এতিয়া মাথো দেৱীক আনিবলৈহে বাকী। দেৱীক অনাৰ পাছত সকলো দেৱী বিসৰ্জন দিবৰ বাবে যাবলৈ ওলাব। অৱশেষত দেৱী মাক থাপনাৰ পৰা আনি গাড়ীত উঠোৱা হল। এই মুহূৰ্তখিনি আমাৰ সকলোৰে বহুতে বেয়া লাগে, যিহেতু আমি প্ৰতিটো বছৰে দুৰ্গা পূজাই হওক কালী পূজাই হওক তাৰ বাবে ৰৈ থাকো। আপোনালোকে ভিডিঅ'টোত দেখি আছে, দেৱী মাও দুদিনীয়া সুখ আৰু দুদিনীয়া ফূৰ্তি অলপ যাচি শেষত যাবলৈ ওলাল। দেৱী মাক পঠোৱাৰ আগমুহূৰ্তত ময়ো ভাবিলো সিহঁতৰ লগতে অলপ নাচি বাগি ফূৰ্তি কৰি লোৱা যাওক, কাৰণ সিহঁতৰ নাচ গান ফূৰ্তি এতিয়াও বন্ধ হোৱা নাছিল। বিসৰ্জনৰ দিনা সকলোৱে নাচ গান ফূৰ্তি যদি কৰিও থাকে, সকলোৰে মনত এটা খুঁত থাকি যায়, যদি পূজা আৰু দুদিনমান হলহেঁতেন। কিন্তু দেৱী মা যেনেকৈ আহিছে তেওঁক তেনেকৈ বিদায় দিবও লাগিব, সেইবাবে আমি সকলো তেনেদৰে সাজু হব লাগিব। বিসৰ্জনৰ দিনা আমাৰ সকলোৰে বহুতে বেয়া লাগি থাকে, কলনীৰ সকলোৰে বহুত বেছিয়ে বেয়া লাগে। সকলো এটা বুজাব নোৱাৰা পৰিৱেশ হৈ থাকে। পূজাৰ মণ্ডপৰ লগত পূজাৰ পেণ্ডেলৰ লগত আমাৰ চাৰিওফালে নিমাও উমাও পৰিৱেশ, এটা শান্ত পৰিৱেশ, যিটো পৰিৱেশ সহ্য কৰিবলৈ বহুতে অসুবিধা হয়। বিসৰ্জনৰ দিনা বিশেষকৈ আমাৰ সকলোৱে বহুতে বেয়া লাগি থাকে আৰু বেয়া লগাটোতো স্বাভাৱিকেই, কাৰণ আমি বছৰৰ মূৰত সকলো একেলগ হওঁ, কাৰণ যিহেতু সকলোবোৰ নিজৰ নিজৰ কৰ্মৰ বাবে নিজৰ নিজৰ কৰ্মস্থানত ব্যস্ত। কমিটিৰ ল'ৰাই হওক কলনীৰ ল'ৰাই হওক সকলো নিজৰ নিজৰ কামত ব্যস্ত থাকে, নিজৰ নিজৰ সংসাৰত ব্যস্ত থাকে আৰু তাৰে বহুতো অসমৰ বাহিৰত কৰ্মৰত সকলো নিজৰ কৰ্মস্থানলৈ ঘূৰি যাব লগা হয় আৰু আমি বছৰৰ মূৰতে সকলো একেলগ হওঁ আৰু ঘৰুৱা পৰিৱেশৰ দৰে একেলগে থকা হয়। অৱশেষত দেৱী মা যাবলৈ ওলাল, তেওঁকো আমি ভালে কুশলে উলহ মালহেৰে বিদায় দিলো, যাতে অহা বছৰ আকৌ ভালদৰে ঘূৰি আহে আৰু আমালৈ সুখ সমৃদ্ধি কঢ়িয়াই আনে। আৰু আবেলি 4মান বজাত দেৱী মাক বিদায় দি আমি সকলোবোৰ ঘৰা ঘৰি উভতি আহিলো আৰু যোৱাৰ সময়ত দেৱী মাক প্ৰাৰ্থনা কৰিলো, তেওঁৰ কৃপাৰ দৃষ্টি সকলোৰে ওপৰত যেন পৰে
দুৰ্গা পূজাৰ ব্লগৰ দৰে কালী পূজাৰো এটা সৰু ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছিলো। যিহেতু কলনী কালী পূজা, অহা বুধবাৰে আকৌ এটা নতুন ব্লগ লৈ অহাৰ প্ৰতিশ্ৰুতি আজিলৈ আহিছো আৰু তেতিয়ালৈকে সকলোৱে ভালে কুশলে থাকক।